हेलो एवरीवन কি খবৰ আশা কৰো ভালে আছে মই আজি আপলোড কৰা গলে এটা লোকেল মুৰ্গী মাংস ৰেচিপি লৈ আহিছো খুব সোৱাদ হৈছিল খাবলৈ আৰু খুব সহজ সিম্পল কে বনাইছো একেবাৰে আশা কৰো এইদৰে বনাই খালে আপোনালোকে খুব ভাল পাব আৰু মা মছলা একেবাৰে কমকে দিয়া আছে তেতিয়াহলে আহকচোন চাও মই মাংসখিনি কেনেকৈ বনালো আৰু তাৰ লগতে যোনসকলে এই ভিডিওটো চাই ভাল পায় প্লিজ লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব সব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়াহলে আহক ভিডিওটো আৰম্ভ কৰো মই মুৰ্গী মাংস 400 গ্ৰাম মান লৈছো তাৰ পিছত লৈছো আধা চামুচ জালুকৰ গুৰি গৰম মছলা আধা চামুচ লৈছো আৰু ৰেড চিলি লৈছো আধা চামুচ আদা নহৰু পেষ্টটো আধা চামুচ লম আৰু নিমখ হালধি আপোনালোকে সোৱাদ অনুসৰি ল'ব আৰু তেল আধা চামুচ ল'ব লাগিব এতিয়া এইখিনি ভালদৰে মিক্স কৰিব লাগিব মিক্স কৰা হৈ গ'ল এতিয়া মই সৰু চামুচে এচামুচ মান সমান নেমু দিম যাতে নেমু দিলে মছলাখিনি ভালদৰে মাংসৰ ভিতৰত সোমাই যায় আৰু অকণমান মাংসখিনি কোমল হৈ যায় নেমু দি পেলাই আধা ঘণ্টাৰ কাৰণে ৰাখি দিম আৰু আধা ঘণ্টা পিছত এয়া মই আলু দুটা লৈছো সৰু সৰু আলু ভালদৰে কাটি ললো আৰু জলকীয়া দুটা লৈছো এফালে কেৰাহী পাতি পেলাই কেৰাহী গৰম হোৱাৰ লগে লগে তেল দিছো তেলটো আপোনালোকে মাংস পৰিমাণ চাই ল'ব কিমানটো দৰকাৰ হয় তেল গৰম হৈ গ'ল এতিয়া গোটা জিৰা আৰু গোটা ধনিয়া আৰু কেইটামান বগা সৰিয়হ দি দিছো তেলতে জিৰা গিটা ফুটি আহিলে আৰু ধনিয়া গিটাও ফুটিলে আৰু শুকান জলকীয়া এটাও দি দিছো এতিয়া ইয়াত দিব লাগিব পিয়াজ মই পিয়াজ মিডিয়াম সাইজৰ এটা লৈছো এতিয়া পিয়াজখিনি লো ফ্লেমতে ফ্ৰাই কৰিব লাগিব নিহিজালৈকে অকণমান ৰঙচুৱা পৰিলে মই মাংস দি দিম তাত ভালদৰে লৰাই দিব লাগিব হৈ গ'ল ইমানটোলৈকে মই ফ্ৰাই কৰিম এতিয়া ইয়াত মাংস দিব লাগিব মাংসখিনি সব দি পেলাই ভালদৰে লৰাই লো টু মিডিয়াম ফ্লেমত মই 5 মিনিট মানৰ কাৰণে সিজাই লম আৰু আলুটো মই একেলগে দি দিছো কাৰণ মাংস বেছি নাই কাৰণে আলু একেলগে দি দিছো একেলগে সব সিজি যাব নহলে মাংসটো পিছা ফুটা পিছত আলুটো দিলেও কোনো কথা নাই এতিয়া 5 মিনিট হৈ গ'ল 5 মিনিটৰ পাছত গেছৰ ফ্লেমটো আৰু অকণমান বঢ়াই দিলো মিডিয়াম ফ্লেমত ৰাখি পেলাই আকৌ অকণমান লৰাই দিলো লৰাই পেলাই আৰু 5 মিনিটৰ কাৰণে লো টু মিডিয়াম ফ্লেমৰ মাজতে আকৌ সিজাই লম 5 মিনিট হৈ গ'ল আকৌ 2 মিনিট মানৰ কাৰণে ঢাকি পেলাই সিজাই লম মাংসখিনি 2 মিনিট হৈ গ'ল অকণ অকণ লাগি ধৰিছে এতিয়া ইয়াত আদা নহৰু পেষ্ট আধা চামুচ দি দিছো আকৌ ভালদৰে লৰাই দিব লাগিব লৰাই পেলাই আকৌ 3 মিনিট মানৰ কাৰণে লো ফ্লেমত সিজাই লম মাংসখিনি তিনি মিনিট মান হৈ গ'ল এতিয়া ইয়াত ভালদৰে লৰাই পেলাই ধনিয়া আধা চামুচ দিব লাগিব ধনিয়া পাউডাৰ এতিয়া ভালদৰে লৰাই আকৌ 2 মিনিটৰ কাৰণে ঢাকি দিম 2
2 মিনিট হৈ গ'ল। তাৰপিছত লৰাই পেলাই অকণমান পানী দি পেলাই আলু আৰু মাংসখিনি ভালদৰে সিজাই ল'ব লাগিব। একেবাৰে সৰহকৈ দিয়া নাই, আধা গিলাচমান সমান পানী দিছোঁ। ইয়াত দেখিছেনে, কমকৈ দি পেলাই এনেকৈ দুবাৰমান দি পেলাই মাংসখিনি সিজাই ল'ম। এয়া মাংসখিনি পানী শুকাই আহিলে, তেলটো ওপৰলৈ উঠি আহিলে এনেকুৱা হ'ব লাগিব। মাংসখিনি ভালদৰে ফ্ৰাই হৈ গ'ল। এতিয়া সৰহকৈ পানী দি দিম। আপোনালোকে জোলটো কিমানটো খাই আন্দাজমতে দিব পাৰিব। কোনোবাই কম কৰিব পাৰিব, কোনোবাই বেছি কৰিব পাৰিব। তাৰপিছত এতিয়া হাই ফ্লেমত মাংসখিনি 5 মিনিটৰ কাৰণে উতলাই ল'ম। আৰু পৰাপক্ষত আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব। মই কিন্তু ঠাণ্ডা পানীয়ে কৰিছোঁ বাৰু। গেছৰ ফ্লেমটো সেইকাৰণে লগালগ হাই কৰি দিছোঁ। আপোনালোকে পৰাপক্ষত গৰম পানী ব্যৱহাৰ কৰিব। তাৰপিছত এটা কেঁচা জলকীয়া দি দিছোঁ। 5 মিনিট হৈ গ'ল। মাংসখিনি ধুনীয়াকৈ সিজি আছে। আৰু আপোনালোকে জোলটো কিমান খাই আন্দাজমতে ৰাখিব। আৰু কোনোবাই বেছি খালে বেছি, কম খালে কম। আকৌ 5 মিনিটৰ পিছত এয়া একেবাৰে তাৰপিছত 5 মিনিট হাই ফ্লেমত সিজোৱাৰ পিছত 5 মিনিট ল' ফ্লেমত সিজাই পেলাই এয়া মোৰ মাংস প্ৰায় ৰেডি হৈ গ'ল। গেছৰ ফ্লেম অফ কৰি দিলোঁ। ইয়াত এতিয়া মই সৰু এচামুচ ঘিউ ঢালি দিছোঁ। তাৰপিছত 5 মিনিটৰ কাৰণে আকৌ ঢাকি পেলাই গেছটো একেবাৰে অফ কৰি দিলোঁ। 5 মিনিটৰ কাৰণে ঢাকি, তাৰপিছত মোৰ মাংস ৰেডি, খাব পৰা হৈ গ'ল।